আজি গোটেই ভাৰতবৰ্ষতে মাননীয় আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৭৫খন জিলাত ৭৫টা ডিজিটেল বেংকিং ইউনিটৰ শুভ উদ্বোধন কৰিছে। আৰু মই প্ৰথমতে আমাৰ নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া দুইজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আজিৰ দিনটোত তেখেতসকলে অসমত আমাক দুখন আমাৰ জিলাত দুটা এনেকুৱা ধৰণৰ ডিজিটেল বেংকিং ইউনিট দিছে। এটা বাক্সা জিলাত আৰু এটা হৈছে বঙাইগাঁও জিলাত। আৰু এই দুইটা ইউনিটৰ পৰা আচলতে মানুহে বেংকিং সেৱাটোক যাতে অধিক শক্তিশালী কৰিব পাৰে, ডিজিটাইজ কৰিব পাৰে, টেকন'লজি নতুন টেকন'লজি আনিব পাৰে, সেইটো ব্যৱস্থা কৰা হৈছে। আৰু ইয়াত প্ৰধানতভাৱে দুটা সেৱা থাকিব। এটা মানুহে ছেল্ফ ছাৰ্ভিচ, আপোনালোকে ভিতৰত গৈ দেখিব পাৰিব যে ২৪ ঘণ্টা 24/7 গোটেই সময়তে আপোনালোকে নিজে গৈ পেলাই তাতে আপোনাৰ কেছ আপোনালোকে তাত ডিপ'জিট কৰিব পাৰিব, কেছ ড্ৰয়েল কৰিব পাৰিব, সকলো ধৰণৰ যিমান বাকী বেংকবিলাকত সেৱা আছে ইয়াতে সকলোখিনি উপলব্ধ হ'ব। খালি এটাই কথা যে বেছি কম সময়ৰ ভিতৰতে আপোনালোকে কামখিনি কৰিব পাৰিব। আৰু দ্বিতীয়তে হৈছে ইয়াতে ডিজিটেল এছিষ্টেঞ্চ আপোনালোকে নিজে ল'ব পাৰে। কোনোবা এগৰাকী মহিলাই বা এগৰাকী ব্যক্তি যদি তেওঁলোকে এনেকুৱা ধৰণৰ ডিজিটেলাইজৰ ওপৰত তেওঁৰ নিজৰ জ্ঞান নাথাকে, অভিজ্ঞতা নাথাকে, তেওঁলোককো আপোনালোকৰ গোটেইখিনি সেই সহায়খিনি তেওঁলোকে তাত বেংকত দিব। গতিকে সকলোখিনি সুবিধা ইয়াতে এই বেংকৰ পৰা পাব। গতিকে মই আপোনালোকৰ জৰিয়তে সকলোকে আহ্বান জনাইছোঁ যে ইয়াৰ সেৱা, বেংকৰ সেৱা যি আধুনিক সেৱা, সেইটো ৰাইজে গ্ৰহণ কৰক। আৰু আমাৰ বেংকবিলাকে হৈছে ভাৰতবৰ্ষৰ অৰ্থনীতিটোক শক্তিশালী কৰে আৰু আমাৰো অসমখনৰ অৰ্থনীতি যিটো আছে ব্যৱস্থাটো শক্তিশালী কৰে। গতিকে আজি কেন্দ্ৰীয় চৰকাৰে যিটো নতুন অৰ্থনৈতিক শক্তিশালী ব্যৱস্থা বেংকৰ জৰিয়তে প্ৰণয়ন কৰিছে, মই আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ যে এই অঞ্চলটোৰ ৰাইজ, বৃহত্তৰ জিলাখনৰ ৰাইজ বা এই অঞ্চলৰ ৰাইজ বিশেষভাৱে উপকৃত হ'ব। হয়, এইটো চাইবাৰ ক্ৰাইম আপোনালোকে দেখিছে যে সেইটোৰ কাৰণে ছিকিউৰ্ড হ'বৰ কাৰণে ইয়াত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সকলোখিনি লিকেজটো প্ৰুফ যাতে হয় তাত ইয়াত সকলোখিনি সেইটো ব্যৱস্থাও এই গোটেই বেংকিং ব্যৱস্থাত কৰা হৈছে।